ঐতিহাসিক গ্ৰন্থ হস্তিবিদ্যাৰ্ণৱ কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপচন চি সুকুমাৰ বৰকাইত। অসীমত যাৰ হেৰাল সীমা নামৰ জনপ্ৰিয় কিতাপখন কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে অপচন এ কাঞ্চন বৰুৱা। এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ গ্ৰন্থখন কোনে লিখিছে? শুদ্ধ উত্তৰটো হৈছে অপচন চি আনন্দৰাম ঢেকিয়াল ফুকন। এ কালচাৰেল হিষ্ট্ৰী অৱ আছাম কোনজন ব্যক্তিয়ে লিখিছে? শুদ্ধ এনচাৰটো হৈছে অপচন এ বিৰেঞ্জী কুমাৰ বৰুৱা। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ লেখক কোন? শুদ্ধ উত্তৰটো হৈছে অপচন এ ডক্টৰ বাণীকান্ত কাকতি। কথা গীতা কোনে ৰচনা কৰিছিল? শুদ্ধ এনচাৰটো হ'ব অপচন চি ভট্টদেৱ। চকৰি ফেঁটী বুৰঞ্জী কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপচন বি নুমলী বৰগোহাঁই। সাগৰ দেখিছা কবিতা পুথি কোনে লিখিছে? শুদ্ধ উত্তৰটো হৈছে অপচন বি দেৱকান্ত বৰুৱা। বনফুলৰ বাবে কোনে 1955 চনত প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপচন বি যতীন্দ্ৰনাথ দুৱৰা। ডিস্কভাৰী অৱ আছাম কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে অপচন চি সতীশ চন্দ্ৰ কাকতি। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আগন্তুক ভিডিঅ'ৰ বাবে চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।